हेलो एवरीवन पोनप्रथमे आपनालोक सकलोके मोर यूट्यूब चेनेलटोলৈ स्वागतम जनाइছোঁ। আজি লগৰ এজনীৰ জন্মদিন আৰু আমি আটায়ে মিলি তাইক সাৰপ্ৰাইজ দিবৰ কাৰণে এনেকে কেক লৈ আহিছোঁ আৰু চাও কিমান ফুৰ্তি হে ভাবিলো ভিডিও এটাকে বনাও কাৰণ এনেকুৱা ভিডিও আগতে কেতিয়াও বনোৱা নাই। কলেজৰ ভিডিও বহুত বনাইছো কিন্তু হোস্টেলত আমি কেনেকে থাকো বা কিমান ফুৰ্তি কৰি থাকো তাক লৈ কেতিয়াও ভিডিও বনোৱা হোৱা নাই। গতিকে আজি ভাবিলো ভিডিও এটা বনাও যাতে গম পাই সকলোৱে আমি কেনেকে কিমান ফুৰ্তিত থাকো ইয়াতে আৰু পিছত যাতে মনত পৰিলে এই ভিডিওবোৰ চাই মানে স্মৃতিবোৰ ৰোমন্থন কৰিব পাৰো তাৰ কাৰণে এই ভিডিওটো হাসি ৰাখিলো। আশা কৰো আপোনালোকে ভাল পাব। গতিকে ভিডিওটো শেষলৈকে চাই থাকিব। ইউটিউবত গান চান বজা পূজা গান এটা বজাই দি কোনবাই পূজা পূজা লগা লগা Happy birthday to you, happy birthday to you, happy birthday to you, happy birthday to you. Borsa, tell. Tu kêu gì? Chiang cái thằng đó. এই নাচবো আমাৰ আজি জন্মদিনৰ বিশেষ অতিথি সংগীতা বৰ্মনে এতিয়া নৃত্য কৰিব। এই লাহে ইফালে আহিব দেই।
দুর্গা আলো তো করি সবে চুলি চুলি মানে পুরা তোমাক সেবা করছো আমি যদি দিৱালী বিক পাবো ভগৱান আমি যদি দিৱালী বিক পাবো দুর্গা পূজা খাই যায় বহুত বার লাগে কোনটো লাগে গাইছ বাইদেউ বাইদেউ এইটো এইটো বহুত কম দামত দি আছো কি লাগিব বাইদেউ কি দাদা কিমান দাদা প্ৰাইস কিমান এইটো 600 লাগে নেকি এইটো লবা এইটো চাব পাৰিবা এইটো 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 1000 টকা বহুত ভাল কোৱালিটি মই কৈছো আপুনি বেলেগক নাখাব এবাৰ কোৱালিটি আমাৰ চাৰিলা পাটি তোমাৰ প্ৰথম আমি আনিছো 10 টকা ধৰিয়া হকতে নাবা বাইদেউ এইটো চাই এইটো গৰমৰ কাৰণে বহুত এই আমাৰ পূজা কাপোৰ অনিমাৰ এইলা কাপোৰ কোনদিনা পিন্ধে তাইহে জানে আৰু পূজা হ'ল 7 দিন হে কাপোৰ লৈছে 20টা আবেলা হেয়া এইটো লাগে মোক ৰতাইকো দেখাই দিও কালাৰো ইমান ধুনীয়া লাগছে পিনে দিম পিন চিঙিৰি কিনে দিলে হ'ল আৰু এটা চিঙিবলৈ কাম হয় এইটো হ'ব পেনছা এইটো ৰুমত পিন্ধা ইমান কাপোৰ যে কিনিলা মনত কি ক'লে মনত ভালে লাগিব আমাৰ আৰ্টিষ্ট বাইদেউ গিলা কি কৰি আছে যন্ত্ৰমন্ত্ৰ ওলাই যন্ত্ৰমন্ত্ৰ গজব বেজিছে গাইস মোৰ ক্ৰিয়েটিভিটিটো ওলাব পৰা নাই এই সকলে মোক বহুত ডিস্টার্ব দি আছে সোনকালে যাবলৈ অনুৰোধ কৰিছো যদি আমাৰ এটা বুদ্ধি না আমি বেকাৰ কি হ'ল চেল হ'ল নাই চেল হ'ল গোটে বিক্ৰী মূৰ্তি নিচিনা এই পূজাত যে চাই দে মূৰ্তি এটা আলু তলে যি মূৰ্তি এটাক যে কাপোৰ এটা পিন্ধি দে তোবা সারা মুড খারাপ कर दे তোবা তো বেজতি বেহায়াত বেনকাব কিছু ডায়লগ उसका কি বন্ধে তোমার সামনে লোক না इसके लोग इसके বাই मेरे सारे तो मनाने से ना हेलो गाइज ভিডিঅ'টো হঠাৎ এনেকৈ ষ্টাৰ্ট কৰি দিলোঁ মানে ভিডিঅ' কৰাৰ কোনো প্লেনিং নাছিলে লগৰজনী বাৰ্থডে আছিলে সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা কৰোঁ আৰু স্মৃতি হিচাপে ৰাখি থ'লোঁ যাতে পিছত চাব পাৰোঁ মনত পৰিলে আৰু বাৰ্থডে পাৰ্টি হোৱাৰ পিছত এয়া আমাৰ ৰুমত এইবিলাক কাপোৰ চাপোৰ চোৱা চলি আছে আৰু পূজাৰ কাপোৰ সেইখিনিও দেখালোঁ গতিকে যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে বাই বাই